কিবা সুধি আছে কৈ দিয়ক। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কি বুলি কোৱা? জানে জানে ভাৰতীয় ৰাজনীতিত বহুদলীয় ৰাজনৈতিক ব্যৱস্থাই কিদৰে প্ৰভাৱ পেলাইছে? এইটো জানে চবেই তেনেকে নিতাল মাৰিছে শশানহে লাগিছে চাহ। আপোনালোকে কোনোবা এটা ৰাজনৈতিক দলত জইন কৰিব বিচাৰিছে, তাত মোৰ ক'বলগীয়া একো নাই। ই এটা সাংবিধানিক অধিকাৰ। কিন্তু কোনো নীতি আদৰ্শ নমনাকৈ নজনাকৈ নিজৰ স্বাৰ্থৰ বাবে পলিটিকেল পাৰ্টিত সোমোৱাটো কিমান গ্ৰহণযোগ্য? সকলোবোৰতো সোমাই আছে ছাৰ। এনেই থাকাতকৈ উত্তৰ এটা ভাবি থাকক। অ'কে, সোমাওক, ন' প্ৰব্লেম। কিন্তু তাৰ বাবে শিল্পীৰ লেভেলখন কি? শিল্পী হোৱাটো ইমান সহজ নহয়। হয় চাওক আমি কিমান বহু অভিজ্ঞতাপুষ্ট, জ্ঞানপুষ্ট, নীতি আদৰ্শ থকা অভিনেতা, গায়ক, বাদ্যযন্ত্ৰী তেওঁলোকে ৰাজনৈতিক দলত প্ৰৱেশ কৰিছে। এনেকুৱা ব্যক্তিসকলকো ৰাজনৈতিক দলত প্ৰয়োজন আছে। কিন্তু তেওঁলোককে দেখি আপোনালোকৰ নিচিনা এচামে শিল্পীৰ নাম লৈ ৰাজনৈতিক দলত সোমোৱাটো বহুৱালি নহয় নেকি? হয়নে নে নহয়? আপোনালোকৰ শিল্পৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, সমাজৰ প্ৰতি কোনো দায়িত্ব নাই, কথাৰো গভীৰতা নাই। যদি আপোনালোকৰ নিচিনা কিছুমান পুৰুঙা মানুহ ৰাজনৈতিক দলত প্ৰৱেশ কৰিলে দলটোৰতো লোকচান হ'বই, সমাজৰো লোকচান হ'ব। হৈছে এওঁলোকৰ নিচিনা এচামৰ কাৰণে ভাল লোকো বদনাম হৈছে। ৰাজনীতি দলততো ভাল শিল্পীও আছে। তাকেইতো কৈ আছো, সকলোৱে ৰাজনীতিত জইন কৰাৰ অধিকাৰ আছে। কিন্তু গভীৰতা থাকিব লাগে, নীতি আদৰ্শ থাকিব লাগে, যাতে দলটোৰো উন্নতি হয়, সমাজৰো উন্নতি হয়। ঠিক আছে, তেনেহ'লে আপোনালোক এজনকৈ মোৰ নালাগে ছাৰ। বাইদেউ আপোনাৰ চাৰ্টিফিকেট দিবও পাৰে। আপুনি টিকটকৰ কৰিম যে। নাই নালাগে চৰি ছাৰ। ছাৰ কথাবোৰ কি হ'বগৈ ছাৰ? ভালেই হ'ব, কিন্তু গভীৰতাবোৰ লাগিব। এখন লেবেল, এইটো ফালি কোৱা কিবা কথা, সেইবোৰ ৰাজনীতি নহয়। ৰাজনীতিত বহুত গভীৰতা থকাৰ দৰকাৰ। সেইকাৰণে সকলোৰে গভীৰতা লাগিব, সকলোৰে ভাল হ'ব, সেয়াই কামনা কৰিছোঁ। আহিছোঁ। আমাৰ ছাৰৰ এনে ভাষণটো কেনেকুৱা পালে? বঢ়িয়া। ব'লো চাহ একাপ খাওঁ।